ইমান হ'ল লাডু খাই এৰি থৈ গুচি গৈছে। লাডুৱে পাৰ্লাৰ সোমাইছিলে নেকি? এয়া লাডু টোপনি গৈছিলে। আমাৰ বেটি বাইদেউ সোমালে নাই? ধকেবাজ হৈছে তই। কেতিয়াবা ঢোকাও দিব লাগিব। কেতিয়াবা দিব লাগে ন। বহুত ডাঙৰ ডাঙৰ কাছ আছে ইয়াত। এই সব ওলোৱা নাই, কিবা সিহঁতে শুই আছে চাগে। হেল্ল' মাইক টেষ্টিং। গুড মৰ্ণিং অল, গুড মৰ্ণিং ফেমিলি। আশা কৰিছোঁ আপোনালোকে চবে ভালে কুশলে আছে আৰু ঈশ্বৰৰ কৃপাত আমিও ভালে কুশলে আছোঁ। এই মাত্ৰ জাষ্ট মই শুই উঠিছোঁ, এতিয়া ব্ৰাছ মাৰিবলৈ যাওঁ। আশা কৰিছোঁ আজি ব্লগটো আপোনালোকে সুন্দৰকৈ চাই যাব, কেলে মানে আজি ব্লগটো হ'ব বহুত স্পেচিয়েল। কেলে মানে আমাৰ ঘৰত আছে ঢেৰ আলহী মানে ঘৰৰে মানুহ। তথাপিতো আজিৰ ব্লগটো সুন্দৰকৈ চাব বুলি আশা কৰিছোঁ। ৰাতিপুৱা চবে পলাই গ'ল মোক এৰি। এতিয়া মই বহুত দুখত আছোঁ। এতিয়া মই পিছা কৰি যাম। সিহঁতে মায়ে আৰু মোৰ মানুহজনী আৰু মোৰ ছোৱালীজনী মোক ধক্কা দি পলাই গ'ল। এতিয়া মই 16 বছৰ বহুত দুখত আছোঁ। 16 বছৰীয়া নুমলীয়াটোক এইটো সিহঁতে পলাই গৈছে। মই বহুত ক'বই নোৱাৰিছোঁ, কিন্তু মোক ক'ব লাগিব। 16 বছৰীয়া নুমলীয়াটোক সিহঁতে এৰি থৈ গুচি গৈছে। দাদা বৌহঁতক লগ পাই সিহঁতে মোক এৰি থৈ গুচি গৈছে। মই এতিয়া সিহঁতক পিছা কৰি যাম। ক'ত ফুৰিবলৈ গৈছে, মোক এনেকৈ এৰি থৈ গুচি গৈছে। আজি ব্লগটো আপোনালোকে ভালে কুশলে চাই যাব বুলি, ভালে কুশল নহয়, সুন্দৰকৈ স্কিপ নকৰাকৈ চাই যাব বুলি আশা কৰিছোঁ। ইমান হ'ল লাডু খাই এৰি থৈ গুচি গৈছে। কি বদমাছ নকৰিবি দেই, ধুনুকৈ ঘাঁহ খাই থাক। ঐ মিমি, মিমি ভালকৈ ঘাঁহ খাই থাকিবি দেই, বদমাছ নকৰিবি। ধুনুকৈ ঘাঁহ খাই থাকিবি। কলি তই নম্বৰ 1 বদমাছ, তই একেবাৰে বদমাছ নকৰিবি। মই সিহঁতক বিচাৰি আহোঁগৈ, সিহঁতে মোক ধক্কা দি পলাইছে নহয়। মই আহিছোঁ দেই, বেছি দেৰি নকওঁ, মই সোনকালে আহি যাম। এতিয়া ময়ো ওলালোঁ। এতিয়া কাম বন আদায় কৰি সিহঁতে ঠগিলেও মই কামটোতো এৰিব নোৱাৰোঁ। কাম নিজৰ গোটেই সমাপ্ত কৰি ল'লোঁ। পানী উঠালোঁ, ছাগলীৰ কাম কৰিলোঁ, কিবাকিবি অন্য কামো ঢেৰ আছিলে কৰিলোঁ। এতিয়া বিচাৰি যাওঁ মই ঠগবাজ গোটেই গালক, ঠগবাজকেইটাক বিচাৰি যাওঁ, নহয় জানো? নহ'লেতো মোৰো মন বহা নাই অকলে ঘৰত, নহয় জানো? এইয়া মোৰ চাৰ্চ অপাৰেশ্যন চলি আছে। মই এতিয়া চবকে বিচাৰি উলিয়াম, ধৰা পেলাম। এতিয়া সিহঁতে ক'ত লুকাই আছে, সিহঁতে ক'ত ফুৰি আছে। মই অপাৰেশ্যনটোৰ নাম ৰাখিছোঁ অপাৰেশ্যন ঢোকা। কেলৈ মানে সিহঁতে মোক ঢোকা দি পলাইছেতো, সেইকাৰণে অপাৰেশ্যনটোৰ নাম ৰাখিছোঁ অপাৰেশ্যন ঢোকা। এতিয়া মই অলপ দেৰি পাছতে সিহঁতক বিচাৰি উলিয়াম। সিহঁতে ফোন উঠোৱা নাই, মায়ে ফোন উঠোৱা নাই, মানুহজনীয়ে ৰিচিভ কৰা নাই। জানো সিহঁতে কিমান ফূৰ্তি কৰি আছে, চাওঁচোন। এয়া আমাৰ ধকেবাজ ফেমিলি, মোক এৰি পলাই অহাকেইটা চব ইয়াত পাৰ্কত সোমাই আছে। চবে খুব মস্তি কৰি আছে, মোক এৰি থৈ আহিছিলে। সিহঁতে ইফালে মোৰ চেনেলত চাই সিহঁতে মাছ, ইয়াত ঢেৰ মাছ আছে বুলি গম পালে, আকৌ মোকে এৰি থৈ আহিছে। চব কিমান মাছ আছে ইয়াত, আকৌ আপোনালোকক একবাৰ দেখাই দিছোঁ। কাছ আছে, ঢেৰ মাছ আছে, দেখি পাইছে নাই জানো? মাছ আছে, ডাঙৰ মাছ, সৰু মাছ, ভেৰাইটিজ মাছ। এই হাঁহকেইটাও আহি গ'ল। বহুত সুন্দৰ পাৰ্ক এখন, সিহঁতে চাবলৈ বহুত মন কৰিলে, সেইকাৰণে চাবলৈ আহিলে। বহুত এক্সাইটেড হৈ আছে সিহঁতে। হাই বুলি কৈ দিয়ে চবে। এয়া সোনু, এয়া আমাৰ বৌ, এয়া আমাৰ ধকেবাজ দুজনী, এয়া আমাৰ মেইন ধকেবাজ এইজনী মোক ধক্কা দি পলাই আহিলে। নুমলীয়াটোক এৰি পলাই আহিছিলে। এয়া বাই, সেয়া দাদাই ফোনত কথা পাতি আছে। এইয়া আমাৰ সুন্দৰ পাৰ্ক, আমাৰ গহপুৰৰ চবতকৈ ইয়াৰ মেইন পইণ্টটো হৈছে ইয়াত মাছ ঢেৰ আছে, সুন্দৰ মাছ আছে, সুন্দৰ কাছ আছে, ভেৰাইটিজ মাছ, লাখ মাছ, কোটি মাছ। মেইন এট্ৰেকশ্যন পইণ্ট এইটোৱে হয়। কাছ নাই নেকি আজি? ন কাছকেইটা নাই দেখা যে, সেইটো বহুত ডাঙৰ কাছ আছে নহয় ইয়াত। আজি ক'ত ফুৰিলি তহঁতি? ঢেৰ প্ৰগ্ৰাম আছিলে ন? তোমালোকে পাৰ্লাৰত সোমাই মানে চবে চাইনিং হৈ আহিছা মানে ন? মা পাৰ্লাৰত সোমালি নাই? আচ্ছা, লাডুৱে পাৰ্লাৰ সোমাইছিলে নেকি? এয়া লাডু টোপনি গৈছিলে। আমাৰ বেটি বাইদেউ সোমালে নাই? এইটো সৰু কাছ, বহুত ডাঙৰ কাছ আছিলে। এই দুটা আছে, দুটা কাছ। এই বিস্কুট খাই আছে সিহঁতে। বহুত, এই দুটা বহুত ডাঙৰ কাছ আছে ইয়াত। এই সব ওলোৱা নাই, কিবা সিহঁতে শুই আছে চাগে।
চোনো বেছি ওচৰত নাযাবা কাছৰ কামুৰিও দিয়ে যা আকৌ কাছৰ কামুৰিলে নেৰে আকৌ এই আৰু এটা আহি গ'ল এইয়া ইমান ধুনীয়া ধুনীয়া কাছ ইমান ধুনীয়া এই পলাই গৈছে এইটো এই আহিলে প্লাষ্টিক নে লৈ যাব পকেটত লৈ যাবি নেপেলাবি ইয়াত ইয়াত প্লাষ্টিক নেপেলাবা দেই কোনোৱে এতিয়া আমাৰ ফেমিলি মেম্বাৰ্ছ সকলে মাজৰ পৰা চাবলৈ আহি গ'ল ভিউ এতিয়া এইয়া ক'ত টাৰ্টেল আহিলে এইফালে আমাৰ লাড্ডু এইফালে দাদা চবে মাজৰ পৰা ভিউ চাওঁ বুলি কৈছে এই আমাৰ বায়েও আহি গ'ল আমাৰ নব আহি গ'ল এইফালে মোৰ মানুহজনী আহি গ'ল মোৰ বেটি আহি গ'ল কলিজা বেটি আহি গ'ল এইফালে মাজৰ পৰা মই ভিউ অলপমান দেখাই দিছোঁ লাষ্ট ফাইনেলি যামগৈ এতিয়া আমি বহুত সুন্দৰ ভিউ আকৌ লগ পাই আছোঁ ঘৰত তেনেহ'লে আমি মাৰিব দেউতাই এতিয়া মাৰিব বেটিক মাৰিব দেউতাই পলাল নহ'ব মাৰিব দেউতাই খুব মাৰিব দেউতাই পলাইছা মাৰিব খেদি মাৰিব মা আৰু মই অলপমান ৱাকিং কৰিবলৈ ওলাইছোঁ ৱাকিং ওচৰতে কৰোঁ ওচৰতে আমাৰ ঘৰৰ দুৱাৰমুখতে ৱাকিং কৰিম আৰু অলপমান শ্লাইড 1 কিলোমিটাৰমান খোজকাঢ়িলেও মনটো ভাল লাগে নহয় জানো সন্ধিয়া খোজকাঢ়ি ভাল লাগে তই ভাল পাওঁ নাই নাজানো মই কিন্তু বৰ ভাল পাওঁ ভাল নেপাম দুনিয়াই ভাল পায় ন আচ্ছা ঠিক আছে তই ধোকা দিয় যে মাজে মাজে সেইটোৱে প্ৰব্লেম ধকেবাজ হৈ যে তই কেতিয়াবা ধোকাও দিব লাগিব কেতিয়াবা দিব লাগে ন আচ্ছা ঠিক আছে বল ধুনীয়াকৈ ফুৰি আহোঁ অলপমান খোজ কঢ়া আনন্দ উঠাওঁ ন এয়া চাওক আমাৰ বেটিক চাওকচোন নিজৰ ডাঙৰ ককায়েকক লগ পাই আমাক একেবাৰে আজি দিনটো পাত্তাই দিয়া নাই মানে এনেকুৱা খেলিছে দুইটাই মিলি বায়েকৰ লগত খুব খেলিলে বায়েক গুচি গ'ল এতিয়া ককায়েকৰ লগত ককায়েক থাকি গ'ল যে ককায়েকৰ লগত এনেকুৱা খেলিছে মোৰ বাইদেউৰ বেটা মানে ই মানে চবতকৈ ডাঙৰ আমাৰ 4টা পোৱালিৰ ভিতৰত ই খুব খেলাইছে চবতকৈ সৰুজনীক হেল্ল' এণ্ড ৱেলকাম টু হেণ্ডছ এণ্ড ব্ৰেণ্ট ফুগান কিচেন এতিয়া মই বনাই আছোঁ ভাজি কেলে মানে মোৰ সিজি গ'ল ভাত দাইল এয়া চাওক মোৰ ভাত দাইল সিজি গ'ল ইয়াত ভাত চিটি মাৰিলে এইফালে মই বনাই আছোঁ মোৰ ভাজিত কি আছে বাইহঁতে ৰেডি কৰি দিলে চব ভাজি কাটি কুটি ইয়াত আছে মোৰ বেঙেনা আলু আৰু ভেন্দি মিক্স মানে আজি নিৰামিষ আজি মানে মঙ্গলবাৰ আমি নাখাওঁ এই চাওক মই কি দি দিছোঁ আদা নহৰুৰ অলপমান খুন্দা তাৰপিছত এই লাষ্টত অলপমান দিম একজেক্ট এণ্ড যেতিয়া 5 মিনিট থাকিবগৈ তেতিয়া আদা নহৰুখিনি অলপমান জাষ্ট মানে অলপ হালকা লাষ্টতো দি দিম অলপমান এতিয়া মই মিডিলত টাইমত এতিয়া অলপমান মই আদা নহৰু দি দিছোঁ যেতিয়া নমাবলৈ আৰু 10 মিনিট থাকিব তেতিয়া অলপমান এইবোৰ লাগি থকাৰবোৰ দি দিম এইটো মোৰ ষ্টাইল আৰু নিজৰ ইমান কেঁচেম নগোন্ধাই বেয়া নাপাব আৰু এইফালে কি চলি আছে বৰ হুলস্থুল চলি আছে এইফালে মোৰ বেটি বদমাচি কৰিবলৈ চেষ্টা কৰি আছে এই বেটি এই বদমাচি নকৰিবাচোন আৰু এইফালে আছে আমাৰ দুটা ৰাজকুমাৰী মহাৰাণী এইফালে আছে বাই এইফালে আছে মোৰ ডুপ্লিকেট ৰাজকুমাৰী চিনি পাইছেনে এই আলহীজনীক চিনি পাইছেনে বেলেগৰ পৰা আছে মংগল গ্ৰহৰ পৰা আহিছে নে আপুনি ক'ৰ পৰা আহিছে ইংলেণ্ড আচ্ছা ঠিক আছে আপুনি ভূটান আপুনি ভূটানিজ মানে ন এইজনী ক'ৰ পৰা আহিছে তেনেহ'লে আমাৰ এইজনী এই পোৱালীজনী আৰু আপোনাৰ সেইটো চিলড্ৰেনটো ক'ত গ'ল না চিলড্ৰেন নাই লুকুৱাইছে আপুনি অঁ গাভৰু নেকি অঁ আপোনালোকে এইটো আপুনি ধৰা পৰি গ'ল এতিয়া এইফালে যে এই বিটটো বজাই দিলে ধৰা পৰি গ'ল আচ্ছা ঠিক আছে আপোনালোকৰ ডাইলগ মাৰি থাকক লেকচাৰ মাৰি থাকক আমি ভাত খাবলৈ ৰেডি এতিয়া ভাত খাম আৰু বেছি বকৱাচ নকৰোঁ অলপমান দেখাই দিছোঁ আৰু ঝলক এইফালে আমাৰ দাদা বৌ গুচি গ'ল যে সেইকাৰণে ভিডিঅ' কলিঙত চবে কথা পাতি আছে আমাৰ সৰু বেটীজনীয়ে বোলে কথা পাতে আইতাকৰ লগত নিজৰ এপায়েকৰ লগত নিজৰ ককায়েকৰ লগত আমাৰ চবৰ লগত মনত পৰিছে সৰু ছোৱালীজনী চবৰে মনত পৰিছে খাই লওঁ আমি ভাত পানী খাই ৰেডি হৈ গ'লোঁ আমাৰ দাদা বৌহঁতে গুচি গ'ল য'ত থাকে মানে আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে আৰু এনেকৈ সুন্দৰ কমেণ্ট দি থাকিব আপোনালোকে সুন্দৰ কমেণ্ট দিও আছে আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব অলপমান শ্বেয়াৰো কৰি দিব আমাৰ ব্লগবোৰক তেতিয়া অলপমান আগবাঢ়িব
আৰু কিনো ক'ম, আশা কৰিছোঁ আপোনালোকে চবে ভালে কুশলে আছে আৰু আপোনালোকে ভালে কুশল থকাটোৱে আমি ঈশ্বৰৰ চৰণত সদায় প্ৰাৰ্থনা কৰোঁ আৰু আপোনালোকেও আমাৰ কাৰণে অলপমান প্ৰাৰ্থনা কৰি দিব। তেনেহ'লে অন্য এটি ব্লগত আকৌ লগ পাম। গুড নাইট, চুইট ড্ৰিমছ। বেছি বকৱাছ নকৰোঁ আৰু।